Hello guys, welcome to our YouTube channel. কেনে আছে সকলো আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আজি 13 আগষ্ট হয় আৰু আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা স্কুললৈ বুলি ওলাইছোঁ। মই সাধাৰণতে স্কুললৈ যাওঁ, কিন্তু আজি আমাৰ এটা বিশেষ দিন, সেইকাৰণে মানুহজনে ক'লে আৰু ৰাতিপুৱা থ'ব যাব লাগিব নেকি। মই নালাগে বুলি ক'লোঁ, তথাপি তেওঁ আকৌ ক'লে যাম বুলি, সেইকাৰণে আকৌ মানা নকৰিলোঁ। এতিয়া স্কুললৈ গৈ আছোঁ, ওলাইছোঁ হেজাৰ। চাওকচোন, ঘৰৰ পৰা ওলাই আহিয়ে কি ধুনীয়া ধাননি পথাৰখন সেউজীয়া হৈ আছে, একদম চালে চকু হাত পৰি যায় আৰু ভাল লাগি যায়। মোৰো ভাল লাগে খুবেই সেউজীয়া চাই। আপোনালোকৰ কেনে লাগে জনাবচোন। আৰু উঠিলোঁ মেইন ৰাস্তাত আৰু গৈ আছোঁ এতিয়া। আৰু এইদৰে কিবাকিনি আমি কৈ আছিলোঁ। আৰু আমি স্কুল আহি পালোঁ। প্ৰাৰ্থনা আৰম্ভ হৈছে। এতিয়া মাজৰ সময়খিনি দেখুওৱা নাই বাৰু, স্কুলত আৰু কি দেখুৱাম। এতিয়া আমি স্কুল ছুটি হৈছে আৰু ঘৰত যাব ওলাইছোঁ। লগৰ দুজনী হ'ব লাগিছোঁ যাই আছে আজি অকলে। এইটো আমাৰ দীপাঞ্জলি মেডাম গৈ আছে, এতিয়া ই ৰিক্সাত উঠিব। এতিয়া আমি দুজনী যাম, তাই অকলে যাব আৰু আমি ৰৈ আছোঁ এতিয়া নিব অহালৈ, কাৰণ শুব হৈছে আৰু এতিয়া ৰাস্তাটো পাৰ হৈ ল'লোঁ আৰু ভাবিলোঁ গতিকে পাৰ হৈ লৈ ভালদৰে ভিডিঅ' কৰিব ওলাইছোঁ। দেখিছোঁ আহিছে, আমাক নিব আহি আছে। বুলি ক'ব আহিছিল, এতিয়া নিব আহি আছে। আহি পালে আমাৰ আজি ছোৱালীজনী গুলু আহিছে নিবৰ কাৰণে। আজি প্ৰথম আহিছে তাই মোক নিবলৈ, এনেকৈ দেউতাকৰ সৈতে। আজি আমাক গুলু আহিছে। অঁ হাই, উঠা। গুলু আহিছে আজি। এইটো থৈ দিওঁ থৈ দিয়াচোন ইফালে। আজি গুলুৱে আজি মোক স্কুলৰ পৰা নিব আহিছে ফাৰ্ষ্ট টাইম। না গুলু? হাই কোৱা, হাই দিয়া, হাই এনেকৈ দিয়া। ধুনীয়া ভিডিঅ' ক'লি কক আছে আগত কক কক এনে কক। লগৰজনীক থ'ব গৈছিলোঁ তাই ৰুমলৈকে, আৰু এতিয়া আমি ঘূৰি আহি ঘৰলৈ গৈ আছোঁ। যিহেতু তাইৰ অলপ আগুৱাই যাব লাগে, আগুৱাই অকণমান থৈ আহিলোঁ ৰুমলৈকে, আৰু এয়া ঘৰত সোমালোঁ।
ঘৰ আহি পালোঁ আমি। স্কুলৰ পৰা অহাৰ পিছত ড্ৰেছ চেছ কৰিলোঁ। এতিয়া গধূলি হ'ল আৰু গ'লো দেউতাকে বাহিৰলৈ গৈছিল অকণমান। আহি পালে আৰু মই গেট খুলি দিলোঁ। এয়া আজি আমাৰ এনিভাৰ্চাৰী বুলি কেক আনিছে। আৰু এয়া কি বা আনিছে, বস্তু লগা বস্তুবিলাক আনিছে। কেকৰ লগত বেলুন চেলুন হয়তো এনেকুৱাই হ'ব। আৰু ফাইনেলি এয়া কেক আহি গ'ল। কাটাৰ কাৰণে যোগাৰ কৰিম আৰু এতিয়া। কাটি দিয়ক, বন্ধ কৰি দিয়ক। বোলো এইফালে চোৱা, হাই দিয়া, হাই কোৱা, এই দিছে। আৰু আজি আমি বিবাহৰ 3 বছৰ সম্পূৰ্ণ হ'ল। একেলগে 3 বছৰ কটালোঁ আৰু সেইকাৰণে সাধাৰণভাৱে আমাৰ মাজতে এনেকৈ আমি উদযাপন কৰিলোঁ কেক কাটি। তাতে আমি সদায় একেদৰে এনেকৈ মিলা প্ৰীতি মৰম চেনেহৰ মাজেৰে আগুৱাই যাব পাৰোঁ, হাতে হাত ধৰি আগন্তুক দিনবোৰো। তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ফাইনেলি আমাৰ এনিভাৰ্চাৰীৰ খানা ৰেডি। কি বনাইছোঁ, এইটো হৈছে কি আছিল নামটো পাহৰি গ'লোঁ। নহয়, এইটোতো লালমোহন হয়, গোলাপ জামুন। আৰু এইটো আছিল বাচন্তি পোলাও। তাৰপিছত পনীৰ কাৰী, বাটাৰ চাটাৰ দি বনাইছোঁ, বুটৰ দাইল আৰু পুৰি। আৰু এয়া আমাৰ গুলু খাব বহিছে, আমি তলতে খাওঁ। গতিকে ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।